So hello my dear students, welcome to another new video of Prime Learners. So আমি সকলোৱে গম পাইছোঁ যে আমাৰ এক্সামিনেশ্যন কাউন্সিলৰ হওক বা আমাৰ ষ্টেট বোৰ্ড আৰু cbse অলৰেডি প্ৰগ্ৰাম শিডিউলটো ডিক্লেয়াৰ কৰিছে। সো আজিৰ পৰা মই তোমালোকৰ ইকনমিক্সৰ গোটেই এণ্টায়াৰ সিলেবাছখন এটা চেপ্টাৰ ABCD এনেকৈ বিভিন্ন ভাগত ভাগ কৰি কোনখিনি পৰীক্ষাত তোমালোকৰ পঢ়িব লাগিব কোনখিনিৰ পৰা কুৱেশ্যন আহিব এটা মই তোমালোকক এটা আইডিয়া ঠিক আইডিয়া বুলি নকওঁ মই এটা ওভাৰঅল সামাৰি গোটেই চেপ্টাৰখিনি মই তোমালোকক বুজাই যাবলৈ চেষ্টা কৰিম আৰু তোমালোকে ভিডিঅ'বিলাক যদি কণ্টিনিউৱাছলি চাই যোৱা তেতিয়াহ'লে ডেফিনেটলি তোমালোকে ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰা বুলি উপকৃত হ'বা বুলি মই ভাবোঁ। সো ফাৰ্ষ্ট অফ অল বিশেষ কথা এইবিলাক বহলাই নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো তোমালোকৰ ইকনমিক্সৰ পেপাৰখনক দুটা ভাগত ভাগ কৰা হৈছে পাৰ্ট এ আৰু পাৰ্ট বি। সো তোমালোকৰ পাৰ্ট এ আৰু পাৰ্ট বি দুটা ভাগত ভাগ কৰা হৈছে। সো পাৰ্ট এটোত তোমালোকৰ মেক্ৰ' ইকনমিক্স আছে আৰু পাৰ্ট বিটোত তোমালোকৰ কি আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট বা ইণ্ডিয়ান ইকনমিখন আছে। সো এতিয়া আমি প্ৰথমতে পাৰ্ট এৰ পৰা আৰম্ভ কৰোঁ মেক্ৰ' ইকনমিক্স বা সমষ্টিবাদী অৰ্থনীতি। সো মেক্ৰ' ইকনমিক্সত তোমালোকৰ কেইবাটাও চেপ্টাৰ আছে। প্ৰথম চেপ্টাৰটো মই তোমালোকক মানি এণ্ড বেংকিঙৰ পৰা ষ্টাৰ্ট কৰোঁ। সো লেটছ বিগিন। সো মানি এণ্ড বেংকিংটো ফ্ৰম এক্সামিনেশ্যন পইণ্ট অফ ভিউ দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ। সো মানি এণ্ড বেংকিংটো তোমালোকে চেপ্টাৰটো কেনেকৈ পঢ়িব লাগিব তাৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইখিনি বিষয়ে মই তোমালোকক অলপ এতিয়া ক'ম। সো মানি এণ্ড বেংকিং চেপ্টাৰটো যেতিয়া তোমালোকে পঢ়িবা তোমালোকে এটা ব্ৰেইনতে এটা মাইণ্ড মেপ ক্ৰিয়েট কৰি ল'বা। সো মানি এণ্ড বেংকিং পঢ়াৰ আগতে তোমালোকে চিন্তা কৰিলোঁ যে মানি নাথাকোঁতে মানিৰে আমি কি কৰোঁ মেইনলি আমি মানে ডে টু ডে মানে বস্তুবিলাক আমাৰ নেচেচেৰী আইটেমছবিলাক আমি পাৰ্চেছ কৰোঁ। ডেট মিনছ মানি চাৰ্ভছ এজ এ মিডিয়াম অফ এক্সচেঞ্জ। কিন্তু যেতিয়া মানি নাছিলে তেতিয়া মানুহে কেনেকৈ বস্তু এক্সচেঞ্জ কৰিছিলে বা বস্তু কিনা বেচা কেনেকৈ কৰিছিলে এক্সচেঞ্জ বুলি নকওঁ বাই এণ্ড চেল কেনেকৈ কৰিছিলে। চ' সেই সময়ত এটা ছিষ্টেম প্ৰিভেইলছ আছিল যিটো কি বুলি কোৱা হয় বাৰ্টাৰ ছিষ্টেম বুলি কোৱা হয়। চ' তোমালোকৰ পৰীক্ষাত আহিব পাৰে হোৱাট ইজ বাৰ্টাৰ ছিষ্টেম। চ' চিম্পলি তোমালোকে লিখিবা চ' বাৰ্টাৰ ছিষ্টেম ইজ এ ছিষ্টেম হুৱেৰ কমোডিটিজ আৰ এক্সচেঞ্জ ইন টাৰ্মছ অফ কমোডিটিজ। চ' বিনিময় প্ৰথা হৈছে এনেকুৱা এটা ব্যৱস্থা য'ত বস্তুৰ সলনি বস্তুৰ কিনা বেচা হৈছিলে। চ' বাৰ্টাৰ ছিষ্টেম বৰ্তমান সময়ত প্ৰিভেইলিং নহয় কাৰণ কিয়নো বাৰ্টাৰ ছিষ্টেমৰ যিবিলাক কেৰেক্টাৰিষ্টিক্স আছিলে বাৰ্টাৰ ছিষ্টেমৰ বা যিবিলাক ড্ৰবেক্স আছিলে সেই ড্ৰবেক্সবিলাকৰ কাৰণে বৰ্তমান বাৰ্টাৰ ছিষ্টেমটো কি নহয় এক্সিকিউট নহয়। কিন্তু তথাপিও এজ এ ট্ৰেডিশ্যন যে মৰিগাঁও ডিষ্ট্ৰিক্টৰ জোনবিল মেলাখন এটা বাৰ্টাৰ ছিষ্টেমৰ এটা উদাহৰণ। সেইটো কিন্তু এটা ট্ৰেডিশ্যন হিচাপেহে ৰাখিছে যাতে আগৰ দিনত কেনেকৈ বস্তুৰ বিনিময় হৈছিল মানুহে সেই বস্তুখিনি পাহৰি নাযায় বা কেনেকৈনো কি হৈছিল ট্ৰেড কেনেকৈ হৈছিল বিজনেছ কেনেকৈ হৈছিল সেই বস্তুখিনি জানিব পাৰে। তো বাৰ্টাৰ ছিষ্টেমৰ কথা তোমালোকৰ পৰীক্ষাত আহিব। চ' ছেকেণ্ডটো তোমালোকে চাবলৈ বাৰ্টাৰ ছিষ্টেমৰ ড্ৰবেক্সখিনি চাব লাগিব। চ' হোৱাট আৰ দ্য ড্ৰবেক্স অফ বাৰ্টাৰ ছিষ্টেমৰ ড্ৰবেক্সখিনি কি কি। চ' এতিয়া বাৰ্টাৰ ছিষ্টেমৰ ড্ৰবেক্সবিলাক তোমালোকে চাব লাগিব। বাৰ্টাৰ ছিষ্টেমৰ ড্ৰবেক্সখিনি কি মই একদম চিম্পলকৈ কৈ দিওঁ হোৱাট আৰ দ্য ড্ৰবেক্স অফ বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথাৰ আসোঁৱাহসমূহ কি কি। ফাৰ্ষ্ট অফ অল বাৰ্টাৰ ছিষ্টেমত কোনো ধৰণৰ কমন মিডিয়াম অফ এক্সচেঞ্জ নাথাকে। দেৰ ইজ নট এ কমন মিনছ অফ এক্সচেঞ্জ যাৰ দ্বাৰা মানুহে কি কৰিব পাৰে বস্তুবিলাকৰ আদান প্ৰদান কৰিব পাৰে। নাম্বাৰ টু মানে প্ৰব্লেম অফ ডিভিজিবিলিটি। বাৰ্টাৰ ছিষ্টেমত কি বস্তুৰ সলনি বস্তু ব্যৱহাৰ কৰা হয় যেনেকৈ মানি কেন বি ডিভাইডেড ইনটু ডিফাৰেণ্ট ডিনমিনেশ্যনছ। 500 টকীয়া নোট এখনক আমি 5খন 100 টকীয়া নোটলৈ বা 20খন 50 টকীয়া 10খন 50 টকীয়া নোটলৈ এনেকৈ আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ। কিন্তু বাৰ্টাৰ ছিষ্টেমত যিহেতু বস্তুৰ সলনি বস্তু আদান প্ৰদান হৈছিলে চ' ইন ডেট কেছ লেক অফ ডিভিজিবিলিটি যে বিনিময় প্ৰথাত কি হৈছিলে বস্তুবিলাক কি কয় বিভাজনশীল নাছিল। নাম্বাৰ 3 লেক অফ ডাবল কোইনচিডেঞ্চ অফ ৱাৰ্ডছ। এইটো মনত ৰাখিবা অভাৱৰ দ্বৈত সংযোগীনতাৰ অভাৱ মানে কি বাৰ্টাৰ ছিষ্টেম তেতিয়াহে এক্সিকিউট হৈছিল যেতিয়া মোৰ হাতত থকা বস্তুটোৱে আনজনৰ অভাৱটো পূৰণ কৰিব পাৰে বা আনজন মানুহৰ হাতত থকা বস্তুটোৱে মোৰ অভাৱটো পূৰণ কৰিব পাৰে বা তেতিয়াহে তোমাৰ বাৰ্টাৰ ছিষ্টেমটো এক্সিকিউট হয় নহ'লে সামগ্ৰীটোৰ কি নহয় বিনিময় কাৰ্য সম্পন্ন নহয়। তাৰপিছত নেক্সট ড্ৰবেক্স আমি পঢ়িব লাগিব ডিউৰেবিলিটি মানে কি এটা বস্তুৰ লাইফ স্পানটো। বাৰ্টাৰ ছিষ্টেমত বস্তুবিলাক ডিউৰেবল নহয় কাৰণ বস্তুবিলাক বেছি সময়লৈকে সঞ্চয় কৰি থ'ব নোৱাৰি। যে লেক অফ ষ্ট'ৰেজ বা সঞ্চয়ৰ অভাৱ সেইটো এটা বাৰ্টাৰ ছিষ্টেমৰ কি হয় তোমাৰ ড্ৰবেক্স হয়। চ' এনেকৈ 2-3টামান তোমালোকে ড্ৰবেক্স পঢ়িবা বাৰ্টাৰ ছিষ্টেমত। তাৰপিছত তোমালোকে চাব লাগিব এতিয়া ইভলিউশ্যন হ'ব লাহেকৈ মানিৰ। চ' তোমালোকৰ নেক্সট কনচেপ্টটো তোমালোকে কনচিডাৰ কৰিব লাগিব মানি কি। এতিয়া চোৱা মানিৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে। চ' মানিৰ কেৰেক্টাৰিষ্টিক্স অফ মানি ইটছেল্ফ এ ডেফিনেশ্যন অফ মানিৰ কোনো এটা ছিংগল ডেফিনেশ্যন নাই যে বস্তু কিনা বেচা কৰা যিটো মাধ্যম ব্যৱহাৰ কৰে তাকে মানি বুলি কয় নুবুলিবও পাৰে। যদিহে মানিৰ কেৰেক্টাৰিষ্টিক্সকেইটা ফুলফিল নহয় তেনেহ'লে সেই কমোডিটিটোক বা সেই বস্তুটোক আমি কি বুলি ক'ব নোৱাৰোঁ মানি বুলি ক'ব নোৱাৰোঁ।
সো প্ৰথমতে তোমালোকে মানিৰ ক্যাৰেক্টাৰিষ্টিক্সখিনি পঢ়িব লাগিব, তাৰ পিছতে মানিৰ ডেফিনেশ্যনটোলৈ যাব লাগিব। এটা মানিৰ ক্যাৰেক্টাৰিষ্টিক্স কি? ইজি টু কেৰি, মানি কি কৰিব পাৰি? সহজতে কৰি কঢ়িয়াই লৈ ফুৰিব পাৰি। কগনিজিবিলিটি বুলি এটা ক্যাৰেক্টাৰিষ্টিক্স আছে। কগনিজিবিলিটি মানে কি? বস্তুটো সোনকালে কি মানে যোনে দেখে চুয়ে গম পাব এইটো পইচা, যে আইডেণ্টিফাইবল, সকলোৱে কি হয় বস্তুটো চোৱাৰ লগে লগে দেখাৰ লগে লগে ইজিলি ৰিকগনাইজ কৰিব পাৰে যে এইটো কি হয় মানি। ডিউৰেবিলিটি, মানি ডিউৰেবল, মানি বহুত দিনলৈকে আমি সঞ্চয় কৰি থ'ব পাৰোঁ পইচাটোক। গতিকে এইবিলাক হৈছে মানিৰ ক্যাৰেক্টাৰিষ্টিক্স, আৰু বহুত ক্যাৰেক্টাৰিষ্টিক্স আছে, গোটেইখিনি ক'বলৈ গ'লে বহুত দীঘল হ'ব। তোমালোকে মানিৰ ক্যাৰেক্টাৰিষ্টিক্স কেইটা চাবা। এতিয়া মানিৰ ডেফিনেশ্যনটো তোমালোকে এনেকৈ দিব লাগিব য'ত নেকি মানিৰ যিকেইটা মেইন ফাংচনকেইটা কি হয় তাত সোমাই যায়। চ' নেক্সট আমি চাব লাগিব, চ' হোৱাট আৰ দ্য ডিফাৰেণ্ট ফাংচনছ অফ মানি। চ' বিকজ দ্য ফাংচনছ অফ মানি, মানিৰ যিকেইটা ফাংচনকেইটা যদি আমি চাম আপ কৰিলোঁ তেনেহ'লে ইট উইল বি দ্য ডেফিনেশ্যন অফ মানি। চ' যেতিয়া মানিৰ ফাংচন তোমালোকে লিখিবা তেতিয়া ডিৰেক্টলি মিডিয়াম অফ এক্সচেঞ্জ, ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট, ষ্ট'ৰ অফ ভেলু, এনেকুৱা ধৰণৰ ডিৰেক্টলি তোমালোকে লিখি নিদিবা। দ্য ফাংচনছ অফ মানি কেন বি ক্লাছিফাইড ইনটু টু কেটেগৰী। মানিৰ কাৰ্যসমূহক, মুদ্ৰাৰ কাৰ্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে। ওৱান ইজ প্ৰাইমেৰী ফাংচন এণ্ড আনাদাৰ ইজ ছেকেণ্ডেৰী ফাংচন। এটা প্ৰাইমেৰী ফাংচনত তোমাৰ কি কি পৰিব? মিডিয়াম অফ এক্সচেঞ্জ, মানি চাৰ্ভ ইজ এ মিডিয়াম অফ এক্সচেঞ্জ, অৰ্থাৎ বিনিময়ৰ মাধ্যম। মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। অকণমান লিখিবা সেইটোৰ ওপৰত তোমালোকে। ছেকেণ্ড কথাটো হৈছে তোমাৰ মেজাৰ অফ ভেলু। চ' ছেকেণ্ড ফাংচনটো মানিৰ হৈছে মেজাৰ অফ ভেলু, প্ৰাইমেৰী ফাংচনৰ ভিতৰত। মেজাৰ অফ ভেলু মানে মানি কেন বি মেজাৰ দ্য ভেলু অফ এনিথিং। মুদ্ৰাই যিকোনো বস্তুৰ কি কৰে ভেলুটো তোমাৰ ৰিপ্ৰেজেণ্ট কৰিব পাৰে, সেইকাৰণে মানি কি বুলি কোৱা হয়? মেজাৰ অফ ভেলু এটা মানিৰ ইম্পৰ্টেণ্ট ফাংচন। তাৰপিছত আহিব তোমাৰ ছেকেণ্ডেৰী ফাংচনছ অফ মানি। চ' ছেকেণ্ডেৰী ফাংচনছ অফ মানিত তোমাৰ কি কি পৰিব? মেইনলি দেৰ আৰ টু ইম্পৰ্টেণ্ট ছেকেণ্ডেৰী ফাংচনছ অফ মানি। ওৱান ইজ ষ্ট'ৰ অফ ভেলু। ষ্ট'ৰ অফ ভেলু মিনছ তাৰ অৰ্থ হৈছে কি যে মুদ্ৰাই সঞ্চয়ৰ ভঁৰাল হিচাপে কাম কৰে। এণ্ড ছেকেণ্ড ওৱান ইজ দ্য ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট। চ' ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট উই কেন মেক মানি অৰ ইউজ মানি এজ এ পে'মেণ্ট ইন ফিউচাৰ। চ' মানিক আমি কি কৰিব পাৰোঁ? ভৱিষ্যতৰ দেনা পাওনাৰ মানদণ্ড হিচাপে আমি ইয়াক কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। দিছ ইজ হোৱাট উই কল এজ ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট। চ' দিজ আৰ দ্য ইম্পৰ্টেণ্ট ফাংচনছ অফ মানি। মুদ্ৰাৰ এইকেইটা কি হৈছে? প্ৰধান কাৰ্য। চ' আফটাৰ ডেট ফাংচনছ অফ মানি হ'ল, মানিৰ কেৰেক্টাৰিষ্টিক্স হ'ল। ছিকুৱেঞ্চটো তোমালোকে চাবা, মই কেনেকৈ পঢ়াই আহিছোঁ। প্ৰথমতে আমি চালোঁ বিনিময় প্ৰথা কি, মিডিয়াম অফ বিনিময় প্ৰথা অৰ কি কয় বাৰ্টাৰ ছিষ্টেম কি। চ' বাৰ্টাৰ ছিষ্টেমৰ লগত এটা ইকনমি এখন ৰিলেটেড হৈছে চি ইকনমি, কমোডিটি ইন টাৰ্মছ অফ কমোডিটি। মানে এখন এনে এখন অৰ্থনীতি বা ইকনমি য'ত নেকি কি হয় তোমাৰ কমোডিটিজ আৰ এক্সচেঞ্জ ইন টাৰ্মছ অফ কমোডিটি। সেইকাৰণে কি বুলি কোৱা হয়? বাৰ্টাৰ ছিষ্টেমক কি বুলি কোৱা হয়? চি ইকনমি বুলিও কোৱা হয়। চ' আফটাৰ ডেট বাৰ্টাৰ ছিষ্টেমৰ পাছত বাৰ্টাৰ ছিষ্টেমৰ ড্ৰবেক্সখিনি তোমালোকে পঢ়িব লাগিব। বাৰ্টাৰ ছিষ্টেমৰ ড্ৰবেক্স পঢ়াৰ পিছত তোমালোকে মানিৰ বিষয়ে পঢ়িব লাগিব। মানিৰ বিষয়ে পঢ়োঁতে তোমালোকে কি পঢ়িব লাগিব? মানিৰ ফাংচনছকেইটা পঢ়িব লাগিব, আৰু মানিৰ যিকেইটা কেৰেক্টাৰিষ্টিক্স আছে কেৰেক্টাৰিষ্টিক্সকেইটা পঢ়িব লাগিব। আৰু তাৰপিছতে তোমালোকে কি কৰিব লাগিব? মানিৰ ডেফিনেশ্যনটো অট'মেটিকেলি গম পাই যাবা। চ' মানিৰ ডেফিনেশ্যনটো আমি যিটো বৰ্তমানলৈকে ৰিকগনাইজ বা মষ্ট একচেপ্টেবল ডেফিনেশ্যন অফ মানি, সেইটো হৈছে the commodity or thing which serves simultaneously or at a time as a medium of exchange, measure of value, store of value, and a means of deferred payment, that is called as money. So মুদ্ৰাক যে সেইবিধ বস্তু যিবিধ বস্তুৱে বিনিময়ৰ মাধ্যম, সঞ্চয়ৰ ভঁৰাল, ভৱিষ্যতৰ দেনা পাওনাৰ মানদণ্ড বা সামগ্ৰীৰ মূল্য নিৰ্ধাৰক হিচাপে কাম কৰে, সেই বস্তুবিলাকে কি বুলি কোৱা হয়? মুদ্ৰা বুলি কোৱা হয়। চ' দিছ ইজ অল এবাউট মানি। চ' এইখিনিলৈকে তোমালোকে মানিৰ বিষয়ে পঢ়িব লাগিব। চ' মানিৰ নেক্সট যিটো পাৰ্ট আমি পঢ়িম সেইটো হৈছে তোমাৰ বেংকিং পাৰ্টটো। চ' বেংকিং পাৰ্টটো পঢ়াৰ আগতে আমি কি কি পঢ়িব লাগিব? বেংক কি, বেংকবিলাকক কেইটা ভাগত ভাগ কৰা হৈছে, বেংকিং ছিষ্টেম কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, বেংকবিলাকক কেতিয়া নেশ্যনেলাইজ কৰিছে, গতিকে এইখিনি চাব লাগিব। চ' এই বস্তুখিনি মই মোৰ নেক্সট ভিডিঅ'টোত তোমালোকক ক'ম। চ' বৰ্তমান আজিৰ ভিডিঅ'টোত তোমালোকে এইখিনি শিকি লোৱা যে মই যিখিনি কথা এতিয়া ক'লোঁ তাৰ ভিতৰত তোমালোকৰ পৰীক্ষাত 5 মাৰ্কছ 100% আহিবই আহিব। বিনিময় প্ৰথা কি, হোৱাট ইজ বাৰ্টাৰ ছিষ্টেম, হোৱাট আৰ দ্য ড্ৰবেক্স অফ বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথাৰ প্ৰধান আসোঁৱাহসমূহ কি কি। চ' তাৰপিছত মুদ্ৰা কাক বোলে বা হোৱাট ডু ইউ মিন বাই মানি, একদম এটা সৰু কুৱেশ্যন আৰু এইটো কমন কুৱেশ্যনটো চবেই জানে। চ' হোৱাট আৰ দ্য ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্স অফ মানি, মানিৰ বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্সকেইটা কি কি বা মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি, এণ্ড হোৱাট আৰ দ্য ফাংচনছ অফ মানি।
এটা ফাংচনছ অফ মানি তোমালোকে মই বাৰে বাৰে কৈছোঁ ডিৰেক্টলি নিলিখিবা প্ৰাইমেৰী ফাংচন ছেকেণ্ডেৰী ফাংচন দুটা ভাগত ভগাই ল'বা আৰু লৈ পেলাই তোমালোকে লিখিবা প্ৰাইমেৰী ফাংচনত দুটা ছেকেণ্ডেৰী ফাংচনত দুটা পইণ্ট আছে যিকেইটা মই অলৰেডি তোমালোকক কৈ দিছোঁ যে এই কথাখিনি যদি তোমালোকে মন দি আজি চোৱা চ' পৰীক্ষাৰ কাৰণে আই এম 100% চিয়'ৰ ডেট তোমালোকে 5 মাৰ্কছ এটা আজিয়ে গোটাই ল'ব পাৰিবা চ' মই নেক্সট ভিডিঅ'টোত এইটো মই পাৰ্ট এ বুলি ক'লোঁ মানি পাৰ্ট এ গতিকে এই ভিডিঅ'টোত তোমালোকে মানিৰ বিষয়ে এইখিনি পালা নেক্সট ভিডিঅ'টোত মই বেংকিংটো আৰম্ভ কৰিম চ' ভিডিঅ'খিনি স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা আৰু নেক্সট ভিডিঅ'টো মানে যাতে চাব পৰা তাৰ কাৰণে ভিডিঅ'টো ইমিডিয়েটলি ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ছ' মাছ